নিৰ্বাচন লোকসভা নিৰ্বাচনৰ বাবে এতিয়া যথেষ্ট তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ নিজে উপস্থিত থাকিব নোৱাৰিলেও ভিডিঅ' কলিং যোগে ভাষণ প্ৰদান কৰিলে ৰকিব হুছেইনে সন্মুখত হাজাৰ হাজাৰ লোক মঞ্চত ৰকিব হুছেইন ভাষণ পিছে মোবাইলতে ভিডিঅ' কলিং যোগে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ৰকিব হুছেইনে হেলিকপ্টাৰ যোগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ কথা আছিল আৰু সেই অনুসৰি লখিমপুৰৰ নাওবৈচাৰ যুৱনগৰ খেলপথাৰত পুৱা 11 বজাৰ পৰা সমবেত হল সহস্ৰাধিক লোক পিছে বিয়লি 4 বজালৈকে নাহিল ৰকিব হুছেইন কাৰণ বতৰে দিলে বিধি পঠালি বেয়া বতৰৰ বাবে হেনো নগাঁৱৰ পৰা ধৰিল ৰকিবুলৰ হেলিকপ্টাৰ কি কৰা যায় হাজাৰ হাজাৰ লোকক লৈ বিভূতিত পৰিছে এতিয়া উদ্যোক্তাসকলো কাৰণ ৰকিবুলৰ ভাষণ শুনিবলৈ অহা লোকক বুজনি কেনেকৈ দিয়া অৱশেষত এক উপায় উলিয়ালে উদ্যোক্তাই আৰু ৰকিবুললৈ ভিডিঅ' কল যোগে কংগ্ৰেছ নেতা জয়প্ৰকাশ দাসে ভিডিঅ' কল যোগে প্ৰকাশ কৰে আৰু ভিডিঅ' কলতে উপস্থিত ৰাইজক উদ্দেশ্যে ৰকিবুলে ভাষণ প্ৰদান কৰে ৰকিবুলৰ ভাষণ শুনি ৰাইজেও হাত চাপৰি প্ৰদান কৰে আৰু ভাষণৰ শেষত সকলো খৰা কৰি যায়গৈ ধন্যবাদ জয় হক জয় বাইশ টকা 23 টকা কমাই পেলাই ৰাইজৰ খুবটা নাছিল কাৰণ চৰকাৰৰ এইটো কাম যে চৰকাৰে ৰাইজক সহায় কৰাটো তুমি যিসকলে 380 টকাৰ গেছ 180 টকাৰ পোৱা নাপায় বিজেপিয়ে কোৱাৰ দৰে সেই লোকসকলে কংগ্ৰেছৰ ভোট দিয়ক অন্যটো ভালেই নাই এই আঁচনিবিলাক তুমি দিলে এতিয়া দিন বুলি ক'ব পাৰোঁ যে প্ৰচাৰৰ ক্ষেত্ৰত আমি আজি ভিডিঅ' কল যোগেদি প্ৰচাৰ কৰিব লগা হ'ল আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আজি অহা কথা আছিলে নাওবৈচা বিহপুৰীয়াত তাৰপিছত ডিব্ৰুগড়লৈ যোৱা কথা আছিলে কিন্তু প্ৰতিকূল বতৰৰ কাৰণে তেখেতৰ হেলিকপ্টাৰখন অৱতৰণ কৰিব নোৱাৰিলে আৰু ঘূৰি যাব লগা হ'ল সেইকাৰণে আমি তেখেতে ভিডিঅ' কল যোগে আমাৰ নাওবৈচা ৰাইজৰ লগত সম্বোধন কৰিলে আৰু এতিয়া টেকন'লজিৰ যুগ যিহেতু প্ৰযুক্তিবিদ্যাৰ যুগ এইটো এটা আজিৰ পৰা হয়তো এনেকৈও বহুত প্ৰচাৰ হ'ব এইটো মই ভাবোঁ আজি এটা মাইলৰ খুঁটা আজিৰ পৰা আমি ভিডিঅ' কল যোগেদি বহুত প্ৰচাৰ কৰিব পাৰিম বুলি আমি ভাবিছোঁ আৰু ইতিমধ্যে গম পাইছে লখিমপুৰ আৰু তেজপুৰত ইতিমধ্যে ৰাইজে কংগ্ৰেছৰ পক্ষত থিয় দিছে আজি বিজেপিৰ যি নেতাসকল আহিলে মানুহ নহয় আজি কংগ্ৰেছৰ নেতাসকল আহিলে দেখিছে বহুত মানুহ হয় আজি লখিমপুৰত যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আহিলে দেখিলে স্বতঃস্ফূৰ্তভাৱে 50,000তকৈ ওপৰ মানুহ আহিলে এখন জিলাতে সেইকাৰণে আমি নিশ্চিত যে এইবাৰ অনিল বৰগোহাঁই ডাঙৰীয়া প্ৰায় 3 লক্ষ ভোটৰ ব্যৱধানত জিকিব এইকাৰণে জিকিব প্ৰধান বৰুৱা ডাঙৰীয়াই যোৱা সাংসদত 2.5 বছৰ কালত সাংসদত এটাও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিলে আৰু যেতিয়া লখিমপুৰত বানপানী হয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই গৈ ৰাছিয়াত গৈ খেল চাই থাকে সেইকাৰণে লখিমপুৰ ৰাইজে এবাৰ থিৰাং কৰিছে যে